এয়া দেখিছেনে ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে। এয়া ইমান যে ধুনীয়া লাগে ন দেখিবলৈ কপৌ ফুলপাহ। এনেকৈ লাগি থাকিলে ছিঙিবলৈ মন নাযায়। কি ধুনীয়া ইয়াৰ গোন্ধটো। বিহু বিহু লাগি গৈছেগৈ। হেঁপাহৰ ৰঙালী বিহুটিলে আৰু বেছি দিন নাই আৰু মাজত মাথো কেইটামান দিন বাকী। এয়া এইবাৰ কিন্তু বহুত কমটি ফুলিছে। প্ৰত্যেকবাৰে বহুত ফুলে, এবাৰ অলপ কমটি হৈছে আমাৰ ইয়াত কপৌ ফুলবোৰ। নহ'লে ঢেৰ হৈ যায়। এই কঁঠাল গছজোপাতে পূৰা ভৰ্তি হৈ যায়, এনেকৈ লাগি যায়। সেইয়া লাগিছে দেখিছেনে? এয়া লাগিছে ৰবাব টেঙা গছত। আৰু লাগি আছে এইপিনে ভিতৰে ভিতৰে বহুত আছে, কিন্তু পূৰা ভিতৰত জাজ নিচিনা হৈছে যে সেইকাৰণে দেখি নাই পোৱা। ওপৰত হৈছে বেছি। নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি খুব ধুনীয়া ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ। আৰু মই ভালেই পাব, যিহেতু সকলোৰে হৈয়ে থাকে এনেকুৱা সমস্যাবোৰ। মই বিশেষ ভিডিঅ'টোৰ কাৰণ হৈছে চুলিৰ সমস্যা। আজি মই আকৌ এটা লৈ আহিছোঁ। আগতো এটা দিছোঁ মই চুলিৰ ভিডিঅ'। আজি আকৌ চুলিৰ কাৰণে লৈ আহিছে এটি ভিডিঅ'। তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ বলক। তেনেহ'লে ভিডিঅ'টিৰ কাৰণে মই বিশেষ এইটো আজি চুলিৰ কাৰণে বিশেষ বস্তুটো এইটোৱে হৈছে এল'ভেৰা। মই ঘৰতে ৰুই লৈছোঁ। এয়া মেইন ঘাই গছজোপা আৰু ইয়াৰ পোৱালিবোৰ। এইজোপা মোক আনি দিছিলে আমাৰ ওচৰৰে ইয়াত ল'ৰা এজন আছে, যিজন লক্ষ্ণৌৰ হয়। ইয়াত চাকৰি সূত্ৰে ইয়াতে আছে, আমাৰ ইয়াতে লেখাপানীতে। তো তেওঁ ঘৰৰ পৰা লৈ আহিছিলে দুটামান পুলি, তাৰে এটা মোক দিছিলে। এয়া মই লগাই দিছিলোঁ, ধুনীয়াকৈ হ'ল। এতিয়া ইয়াৰ মই পাত কেইটামান কাটি ল'ম, যোনটো জেল ব্যৱহাৰ হ'ব মোৰ চুলিৰ কাৰণে। এতিয়া মই পাতখিনি কাটি ল'ম। এয়া মাটিটো এজোপা ৰুই থৈছিলোঁ, তাৰে পুলি কেইটামান ইয়াতো ওলাইছে। এজোপা টাপত থোৱাজোপা খালী কৰিবলৈ হ'ল, ভৰ্তি হৈ গ'ল, যিহেতু এল'ভেৰা তাত বেছি হৈ গ'ল, পূৰা জাজ নিচিনা হৈ গৈছে। 2 খিলামান পাত মই ইয়াৰ পৰা কাটি ল'ম, জেলখিনি উলিয়াই ল'ম। চাই থাকিব আপোনালোকে। এইটো কাটি দিওঁ ন? কাটি গ'ল। এয়া দেখিছেনে পূৰা ভৰ্তি ফুলি আছে জেল পূৰা ইয়াত। এয়া পাতি এতিয়া ধুই ল'ম ধুনীয়াকৈ। ধুই কেনে ইয়াত চামুচেদি উলিয়াম ভিতৰৰ জেলখিনি কটাৰী কাটি এয়া পূৰা ভৰ্তি হৈ আছে। ধুই লওঁ তেতিয়াহ'লে। ধুনীয়াকৈ এইখিনি কাটি লওঁ। ইমান কোমল হয়, কাটি কেনে ভাল লাগিছে। কেঁচি কাটি চাবা তুমি? কাটি চোৱা, ইমান ভাল লাগিছে কাটি কেনে। মানে সেই দীঘল এইটো মুস্কিল আছে অকণমান। অলপ বৰষুণ পৰিব, বেয়া হৈছিলে। তলৰ পাতকেইটা কাটিলে সেইকাৰণে। তুমি লগাবা নাই? নলগাওঁ। লগাই দিম আকৌ। চুলিখিনি ধুনীয়া কৰি দিম আকৌ বিহুৰ আগত। ছোৱালী পতাব লাগিবতো, চুলিখিনি ধুনীয়া কৰি দিম। ভিডিঅ'বোৰত যে ইমান ধুনীয়াকৈ চামুচ আছে, একদম ধুনীয়াকৈ এনেকৈ ভৰাই কেনে যে পূৰা গোলকৈ ওলাই আনে, কেনেকৈ উলিয়াই আনে। মই যে সেনেকৈ উলিয়াম বুলিয়ে চামুচখন লৈ আহিছিলোঁ। ধুনীয়াকৈ ওলাই ন? মই তেনেকৈ নোৱাৰিছোঁ। ধুনীয়াকৈ ভিডিঅ'বোৰত ওলাই দেখোঁ। এইটো চুলিত বুলিয়ে নহয়, খালি মুখত লগালে বহুত ভাল ইয়াৰ জেলটো। কিনি অনা জেলৰ যোনটো এল'ভেৰা থাকে, জেলটো কিনি অনা এল'ভেৰা জেলটো, তাত যিহেতু বহুত কেমিকেল মিক্সো থাকে।
মুখৰ কাৰণে ইমান ভালো নহয়, ভাল হ'বও পাৰে কিন্তু মই লগাই পোৱা নাই। কিন্তু এই ডাইৰেক্ট ফ্ৰেছ অলিভেৰা যোনটো ঘৰত হয় এইটো জেলটো উলিয়াই মুখত লগালে ভাল। খালি পূৰা মুখখন স্কিনখন পূৰা মানে গ্ল' কৰে লগাই থাকিলে মানে। এইখিনি মই ব্লেণ্ড কৰি লওঁ। এয়া পিছা হৈ গ'ল এইখিনি মানে ব্লেণ্ডাৰে ব্লেণ্ড কৰি ল'লোঁ। বহুত বেছি গুড়িও হোৱা নাই, যিহেতু অৰিজিনেল হয় পূৰা মিহিও নহয়, অকণ অকণ গোটা ভাগটো থাকেই। ইয়াত দিম এতিয়া মই ভিটামিন ই কেপচুল। ইয়াত দিম এতিয়া মই 4টা। চুলিখিনি যিমান দীঘল তাৰ আন্দাজত দিব পাৰে আপোনালোকে। মোৰ চুলিখিনি যিহেতু অকণমান দীঘল সেইকাৰণে মই ইয়াত দিম 4টা কেপচুল। এইখিনি মই হাতেদি মিক্স কৰি দিম। চুলিখিনি মজবুত হয় এইখিনি লগালে মানে, আৰু দীঘল হয়, চিল্কি হয়, উফিও অকণমান কমে। আৰু যাৰ বেছি উফি আছে উফি হোৱাটো কমতি হ'ব আৰু চুলিখিনি সোনকালে দীঘল হ'ব। সপ্তাহত 2-3বাৰমান লগাই থাকিব লাগিব। খালি এদিন লগাই কেনে এৰি দিলে নহ'ব, 2-3বাৰমান লগাই থাকিলে মানে কণ্টিনিউ, তেতিয়া ভাল হ'ব আৰু চুলিখিনি। মই এইখিনি অলপ অলপকৈ চুলিখিনিত লগাম। গোটা গোটা হৈছে দেখিছে নাই? অৰিজিনেল যে একো নহয়, অকণ অকণ গোটা গোটা হ'লেও মানে অলপমান দিগদাৰ হৈছে। অলপ অলপকৈ গোটেইখিনি চুলিত ধুনীয়াকৈ লগাই ল'ম মই। কোনোবাই লগাই দিয়া মানুহ হ'ব লাগে ন, অকলে অকলে নিজে নিজে দেখিও নাপাওঁ। লগাইটো নিদিয়া তুমি। হাঁহিব জানা অকল খিচিটাই লগাই দিব পাৰা মানুহজনীক ধুনীয়াকৈ হেল্প কৰি দিবলৈ নাই অকণমান। ইয়াতে পিটিকি দিছোঁ যা। চেপেটি চেপেটি নিচিনা লাগিছে নাই? সানি দিছোঁ যে। আলে কোন আহিলে এইজনী কোন আহিলে আকৌ? এতিয়া মই কি লৈছোঁ? এল'ভেৰা। তুমি কৈছিলা যে মই কাটিম দিয়া বুলি, লগাইছোঁ আকৌ। তুমি লগাবা নেকি? তুমি লগাবা নেকি? লগাই দিম তোমাক। তুমি নালাগে, তুমি অকণ ডাঙৰ হৈ লোৱা তাৰপিছত লগাই দিম দেই। এয়া চব লগাই কিনে হৈ গ'ল। গোটেইখিনি লগাই এনেকৈ বান্ধি থৈ দিছোঁ। পূৰা শুকোৱাৰ পিছত এইখিনি মই ধুই দিম। যিকোনো কেমিকেল শ্বেম্পুৱে ধুই দিব পাৰে এতিয়া আপোনালোকে লগোৱাৰ পিছত, যি শ্বেম্পু আপোনালোকে ব্যৱহাৰ কৰে। আৰু মই যিহেতু ডাভে ব্যৱহাৰ কৰোঁ, সেয়াই ধুই দিম অলপ সময়ৰ পিছত। খুব বেছি আধা ঘণ্টা সময়ত হ'লেও হ'ব। আধা ঘণ্টা সময় থোৱাৰ পিছত ধুনীয়াকৈ যিকোনো শ্বেম্পুৱে ধুই দিলে হ'ল আপোনালোকে। এনেকৈ সপ্তাহত 2-3বাৰমান লগালে হ'ব আৰু চুলিখিনি ধুনীয়া হয়, ৰেচমি হৈ যায়। এনেই আৰু দেই কৈছোঁ অকণমান। যিহেতু চুলিৰ ভিডিঅ' মই আগতেও এটা দিয়া আছে, সেইটো ভিডিঅ'ত আপোনালোক সকলোৱে মোক বহুতখিনি মৰম দিছে। আশা কৰোঁ এইটো ভিডিঅ'টো যাতে তেনেকুৱাকৈ মৰম দিয়ে আৰু মোক আগুৱাই লৈ যায়। সেয়াই আৰু তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।